নমস্কাৰ বন্ধুসকল মই কবিতা আপোনালোকৰ কবিতা গুহাই চেনেলটোলৈ স্বাগতম জনাইছো। আজি আমি কথা পাতিম আমাৰ চুলিখিনিৰ বিষয়ে। আমি চুলিখিনি ধুনীয়াকৈ ৰখাটো সবৰে মন যায় ন, চুলিখিনি ধুনীয়াকৈ ৰাখিবলৈ আৰু চুলিখিনি ধুনীয়াকৈ ৰখাটো এটা আমাৰ আৰ্ট বুলি ক'ব পাৰি। আৰু সঁচাকৈ একোছা ধুনীয়া সুন্দৰ দীঘল চুলিয়ে এগৰাকী নাৰীৰ সৌন্দৰ্য খুবেই বৃদ্ধি কৰে। তেনেহ'লে আমি খুব কম খৰচত আমাৰ চুলি কোছা খুব কম খৰচত কেনেদৰে ধুনীয়া কৰি ৰাখিব পাৰোঁ আহকচোন আমি জানো। তাৰ কাৰণে আমাক লাগিব এটা নাৰিকল তেল। এইটো নাৰিকল তেল যিটো সাধাৰণতে আমাৰ সকলোৰে ঘৰত পোৱা যায়, নহয়নে বাৰু? এই নাৰিকল তেলটো লাগিব আমাক, আৰু লাগিব ইয়াৰ লগত এটা কেষ্টৰ অইল। এইটো ফাৰ্মাচীত আমি অতি সহজে পাই যাম কেষ্টৰ অইল। ইয়াৰ দামো বেছি নহয়, 30 টকা মাত্ৰ। আপোনালোকে এইটো কেষ্টৰ অইল ল'ব আৰু তাৰ পৰা এইখিনি মিশ্ৰণ কৰিবলৈ আমাক লাগিব এটা বাটি আৰু এখন চামুচ। তেনেহ'লে আমি এইটোও লৈছোঁ। এনেকুৱা কৰি আমি কি কৰিব লাগিব এতিয়া? প্ৰথমতে নাৰিকল তেলৰ 1 চামুচ নাৰিকল তেল। আপুনি আপোনাৰ চুলিখিনি অনুযায়ী আপুনি কম বা বেছি পৰিমাণ কৰিব পাৰে। এনেদৰে 1 চামুচ আপুনি নাৰিকল তেল ল'ব। তাৰপিছত কেষ্টৰ অইল সমান পৰিমাণৰ, আমি যিহেতু নাৰিকল তেল 1 চামুচ ল'লোঁ, কেষ্টৰ অইলো ল'ব লাগিব 1 চামুচ। আৰু এই মিশ্ৰণখিনি খুব ভালকৈ আমি মিশ্ৰণ কৰি ল'ব লাগিব, যাতে কেষ্টৰ অইল আৰু নাৰিকল তেলখিনি খুব ধুনীয়াকৈ মিহলি হৈ যায়। এয়া দেখিছে, খুব সুন্দৰকৈ এইখিনি মিহলি হৈ গৈছে। এতিয়া আমি কি কৰিব লাগিব? আপোনাৰ চুলিখিনি সুন্দৰকৈ মেলি ল'ব আৰু চুলিখিনি চাব যাতে কোনো ধৰণৰ জট নাথাকে। চুলিখিনি এনেদৰে আপুনি দুভাগ কৰি ল'ব। দুভাগ কৰি লোৱাৰ পিছত চুলিখিনি আমি কি কৰোঁ ন, সাধাৰণতে আমি এটা ভুল কৰোঁ, আমি ওপৰৰ পৰা টানি দিওঁ। কাৰণ তেতিয়া কি হয়, আমাৰ চুলিবোৰ ছিঙাৰ চান্সটো বেছি থাকে। সেইকাৰণে আমি সদায় যাতে ওপৰত প্ৰেছাৰটো নপৰে, সেইটো কাৰণে আমি এনেদৰে ধৰি চুলিখিনি সদায় লাহে লাহে তলৰ পৰা ইয়াক আমি ফনিয়াবলৈ আৰম্ভ কৰিব লাগে। এনেদৰে তলৰ পৰা ফনিয়াবলৈ আৰম্ভ কৰিব লাগে। এনেদৰে আপুনি খুব সুন্দৰকৈ চুলিখিনি আপোনাৰ জটটো ভাঙি ল'ব। এনেকৈ কৰি দেখিছে, কোনো ধৰণৰ জট নাই চুলিখিনিত। আৰু এইপিনেও ঠিক তেনেকৈ এনেদৰে আপুনি লাহে লাহে চুলিখিনি ফনিয়াই ল'ব আৰু এনেদৰে জটটো ভাঙি ল'ব। তাৰপিছত আমি কি কৰিম? চুলিখিনি আমি নিজৰ সুবিধা অনুসৰি এনেদৰে ছেকশ্যন কৰি ল'ম। নিজৰ সুবিধা অনুসৰি এনেদৰে চুলিখিনি ভাগ কৰাৰ পিছত আমি এনেদৰে আমাৰ এই 2টা আঙুলিয়ে বা 3টা আঙুলিয়ে এনেদৰে আমি লাহে লাহে চুলিখিনি স্কেল্পত, আমাৰ চুলিখিনি গুৰিত আমি এনেদৰে লগাই দিম। এনেদৰে আপুনি ভাগ কৰি কৰি চুলিখিনিত এনেদৰে লগাই যাব। চাব যাতে আমাৰ গুৰিত খুব সুন্দৰকৈ লাগে। দেখিছে আপোনালোকে, গুৰিত লাগি গৈছে, খুব সুন্দৰকৈ যাতে লাগে। আমি চুলি সদায় যেতিয়া আমি তেল লগাওঁ, তেতিয়া আমি সদায় এইটো মন কৰিব লাগে, চুলিৰ আগতকৈ গুৰি অংশত বেছি গুৰুত্ব দিব লাগে। এনেদৰে আমি খুব সুন্দৰকৈ গোটেই চুলিখিনিত আমি তেলবোৰ লগাই ল'ম। এনেদৰে খুব সুন্দৰকৈ গোটেই চুলিখিনিত আপোনাৰ যেতিয়া লাগি যাব, এনেদৰে আপুনি অলপ গুৰিত লগাব, চুলি শেষৰ অংশলৈ এনেদৰে লগাব অলপ। এনেদৰে আৰু দুয়োফালে আপুনি খুব ধুনীয়াকৈ চুলিখিনি লগাই ল'ব। গুৰিটোত যাতে লাগে সেইটো মন কৰিব। আৰু চুলিত যেতিয়া আপোনালোকে তেল লগায়, এটা কথা সদায় মনত ৰাখিব, যাতে চুলিখিনি লেতেৰাত তেল নলগায়। যে গুৰিটো লেতেৰা হৈ থাকে, তেতিয়া যাতে তেল নলগায়। তেল লগাওঁতে সদায় চুলিৰ গুৰিটো চাফা হৈ থাকিব লাগে।
যদি আপুনি লেতেৰা চুলিখিনিত তেল লগায় তেনেহ'লে চুলিখিনি আপোনাৰ আৰু বেছি ক্ষতি হোৱাৰ চান্সে থাকে। সদায় চাফাকৈ চুলিখিনি চাফা হৈ থকা অৱস্থাত তেল লগাব লাগে। এতিয়া লগোৱা হৈ গৈছে প্ৰায় চুলিখিনিত মোৰ তেল, গোটেই চুলিখিনিতে ধুনীয়াকৈ তেল লগোৱা হৈ গৈছে। এতিয়া তেল লগোৱা এয়া শেষ হৈ গৈছে প্ৰায়। এতিয়া আমি কি কৰিম, চুলিখিনি খুব সুন্দৰকৈ আকৌ জটটো ভাঙি ল'ম। যিহেতু আমি চুলিখিনি তেল লগালে আমাৰ আকৌ জট লাগি গ'ল, এই চুলিখিনি সুন্দৰকৈ জটটো ভাঙি ল'ম যাতে গোটেই চুলিখিনিত সুন্দৰকৈ তেলখিনি লাগি যায়। এতিয়া হৈ গৈছে। যিহেতু এতিয়া আমি চুলিখিনি তেল লগোৱা হৈ গ'ল, এতিয়া আমি কি কৰিম, আমাৰ পাছৰ ফালৰ পৰা এনেকৈ এই আমাৰ আঙুলিৰ যিটো ফিংগাৰ টিপছ থাকে, এই আঙুলিৰ মূৰকেইটাই আমি পাছফালৰ পৰা লাহে 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 এনেদৰে মালিচ কৰি দিম। মালিচ কৰি এনেদৰে আগৰ ফাললৈ আহিম। আকৌ এনেদৰে সন্মুখৰ পৰা পাছলৈ, মানে একেবাৰে পাছলৈ নহয়, আমাৰ যি মাজ অংশ আছে তালৈ যাম। আমি এনেকৈ প্ৰায় 4-5 বাৰমান কৰিম এনেদৰে। তেতিয়া আমাৰ কি হয়, যিবোৰ মৰা কোষ থাকে, ডেড চেল বুলি কয়, সেইখিনি আমাৰ নোহোৱা হৈ যায় আৰু আমাৰ ব্লাড চাৰ্কুলটো খুব সুন্দৰ হয় আৰু তেতিয়া চুলিখিনি আমাৰ গ্ৰ'থ হয়। আৰু চুলিখিনিত যিবোৰ সমস্যা থাকে, আপোনাৰ উফি সমস্যা হওক নাইবা চুলি ফটা সমস্যা হওক, সেইখিনি নোহোৱা হয়। এনেদৰে আমি কৰাৰ পিছত এনেদৰে প্ৰায় আপুনি 5-10 মিনিট কৰিব পাৰে। কৰাৰ পিছত আমি চুলিখিনি এনেদৰে বান্ধি 1 ঘণ্টা সময়ৰ কাৰণে ৰাখি দিম। 1 ঘণ্টাৰ এতিয়া মই 1 ঘণ্টা, সম্পূৰ্ণ 1 ঘণ্টাৰ পাছত মই ধুনীয়াকৈ হাৰ্বেল শ্বেম্পুৰে মোৰ চুলিখিনি শ্বেম্পু কৰি আহিছোঁ। এতিয়া মই কি কৰিম জানেনে, মই যিহেতু কণ্ডিশ্যনাৰ ব্যৱহাৰ নকৰোঁ মোৰ চুলিখিনিত, কণ্ডিশ্যনাৰ পৰিৱৰ্তে মই কি কৰোঁ, এই নাৰিকল তেলটোৱে আকৌ মই ইয়াৰ মাত্ৰ 2 টোপাল লৈ চুলিখিনি, বেছি নহয়, মাত্ৰ 2 টোপাল ল'ব আৰু ভিজি থকা চুলিখিনিত, যেতিয়া আপোনালোকে চুলিখিনি ধুই আহে সম্পূৰ্ণ ভিজি থাকে, এনেদৰে লাহে লাহে অলপ মালিচ কৰি দিব। তেতিয়া চুলিখিনি আপোনালোকে দেখি পাব খুব স্মুথ হৈ থাকিব, ষ্ট্ৰেইট হৈ থাকিব আৰু চিল্কি হ'ব। এই নাৰিকল তেলটোৱে আমাৰ যেতিয়া চুলি ধোৱাৰ পিছত ব্যৱহাৰ কৰোঁ, কণ্ডিশ্যনাৰ নিচিনা কাম কৰেই। মোৰ যদি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব। আশা কৰিছোঁ আপোনালোকে আগলৈ মোৰ ভিডিঅ'বোৰ এনেদৰে চাই যাব। তেনেহ'লে আজিলৈ ইমানেই, ধন্যবাদ।